নমস্কাৰ। আৰম্ভ কৰিবলৈ ওলাইছোঁ মিথুন ৰাশিৰ আগষ্ট মাহৰ মাহেকীয়া ৰাশিফল অনুষ্ঠানটো। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মিথুন ৰাশিৰ বাবে এই মাহটো কৰ্মক্ষেত্ৰত শুভ ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত উন্নতিৰ ন পথ খোল খোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত ব্যস্ততা থাকিব যদিও নিজৰ কৰ্মদক্ষতাৰে শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে নতুন চাকৰিৰ সম্ভেদ পাব পাৰে। চাকৰি কৰি থকা লোকসকলৰ পদোন্নতিৰ পথ খোল খাব। যাত্ৰা হ'ব পাৰে আৰু যাত্ৰাৰ পৰা শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। বিদেশ ভ্ৰমণৰ যোগ আছে। ব্যৱসায় বাণিজ্যত এই মাহত ধন লাভৰ যোগ আছে। আৰ্থিক স্থিতিৰ উন্নতি হ'ব। উপাৰ্জনৰ ন পথ খোল খোৱাৰ সম্ভাৱনা আছে। চেষ্টা অব্যাহত ৰাখিলে নিবনুৱাসকলৰ নতুন কৰ্মজীৱন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই মাহত মিথুন ৰাশিৰ বাবে আকস্মিক ধনপ্ৰাপ্তিৰ যোগ আছে। এই মাহটো মিথুন ৰাশিৰ বাবে আৰ্থিক ক্ষেত্ৰত উত্তম মাহ। পৰিয়ালৰ ক্ষেত্ৰত এই মাহটোত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সম্বন্ধ ভালে থাকিব। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব আৰু সম্বন্ধত বিশ্বাস বাঢ়িব। স্বাস্থ্য আপোনাৰ এই মাহটোত ভালে থাকিব যদিও অহেতুক মানসিক চিন্তা বৃদ্ধি হ'ব পাৰে। স্বাস্থ্য ভালে ৰাখিবলৈ অহেতুক মানসিক চিন্তা লোৱাৰ পৰা বিৰত থকাটো উচিত, নহ'লে স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ বাবে মাহটো শুভ ফলদায়ক হ'ব। প্ৰেমত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্বন্ধ ভাললৈ আহিব আৰু ইজনৰ আনজনৰ ওপৰত বিশ্বাস আগতকৈ বৃদ্ধি হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ কোনো ভাল প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই মাহত ল'বলগীয়া হ'ব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিলোঁ। ওম নমঃ শিৱায়।